ই এজন ফটোগ্ৰাফাৰ হয় আৰু ইয়াৰ ডেছক্ৰিপশ্যনত হেই গাইস স্বাগতম টু জুবিন ব্লগছ কপি কৰি দোকান দিছো কপি কৰি দোকান দিব নালাগে জুবিন ব্লগছে কপি কৰিছে ডিম্পু বৰুৱাক নেকি বাৰু ইয়াৰ ওপৰতে কথা পাতিম আচলতে প্ৰায় বিলাক কমেন্ট জুবিন ব্লগৰ যিমান কমেন্ট আহে সব প্ৰায় ভাগে মানে কয় যে কপি কৰি আছে ডিম্পুৰাৰ কপি তেনেকুৱা হাজাৰ হাজাৰ কমেন্ট জুবিন ব্লগছত ভৰি পৰে আৰু এই কেইদিনত যেহেতু জানে জুবিন ব্লগছে এটা দোকান ওপেন কৰিছে শুৱালকুছিত আৰু সেই শুৱালকুছিৰ দোকানটোক লৈও যথেষ্টখিনি চৰ্চা চলি আছে যে ডিম্পুক দাক চাই পিনেই বোলে জুবিনে দোকান এখন আৰম্ভ কৰিছে তেনেকুৱা কোনো কথা নহয় তেতিয়াহ'লে নমস্কাৰ বন্ধুসকল মোৰ নাম তপন গোৱালা আপোনালোকে চাই আছে তপন গোৱালা ব্লগ আজি এইটো ভিডিঅ'ত মই কথা পাতিব চেষ্টা কৰিম যে জুবিন ব্লগছে সঁচাই কপি কৰিছে নেকি ডিম্পু বৰুৱাক সেয়াই কথা পাতিম আচলতে মই ভাবোঁ এয়া কোনো কপি বুলি ক'ব নোৱাৰি মানুহে এতিয়া বহুতে ভিডিঅ' বনাই আছে চ' ময়ো ভিডিঅ' এটা বনাই আছোঁ এনেকুৱা নহয় যে মই সিহঁতক চাই পিনে কপি কৰি আছোঁ এইটোতো এটা মঞ্চ হয় ইয়াত চবেই ভিডিঅ' বনাব পাৰে বা এতিয়া মই যি ধৰণে কাম কৰি আছোঁ সেই ধৰণে বেলেগ এজনেও কৰিব পাৰে আমাৰ যি থিংকিং আমাৰ যি কণ্টেণ্ট এইবিলাক মিলিব পাৰে কিন্তু সিহঁতৰ মাজত যথেষ্টখিনিয়ে মিল দেখা যায় জুবিন ব্লগছ আৰু ডিম্পু বৰুৱাৰ মাজত যথেষ্টখিনি মিল দেখি পোৱা যায় আৰু যিসকলে এই জুবিন ব্লগ চাই এবাৰ চালে মানে শেষৰলৈকে ভিডিঅ'কেইটা চাই দিয়ে মানে ডিম্পুদাৰ ভিডিঅ' যেনেকৈ এবাৰ অপেন কৰিলে শেষৰলৈকে চাই দিলেও গমেই পোৱা নাযায় যে সময়বিলাক কেতিয়া পাৰ হৈ গৈছে ঠিক তেনেকুৱা ধৰণে এতিয়া যথেষ্ট অগ্ৰাধিকাৰ লাভ কৰিছে ইউটিউবত জুবিন ব্লগছে আৰু জুবিন ব্লগছৰো ভিডিঅ'বিলাক ঠিক তেনেকুৱাই এবাৰ চাব যেতিয়ালৈকে সম্পূৰ্ণ হৈ নাযায় তেতিয়ালৈকে চায়ে থাকিব তো বহুতে কৈ থাকে যে কপি কৰিছে দোকান দিলেও কপি কৰিছে ভিডিঅ' বনালেও কপি কৰিছে বুলি কয় মোৰ হিচাপতো মই আগতেও যিহেতু ক'লোৱেই যে কপি বুলি কোনো কথা নাহে সিহঁতৰ কথা বতৰা সিহঁতৰ কেমেৰা এংগেল চববিলাক মিলি যায় সিমানেই কথা জাষ্ট আৰু তাক লৈ মানে বহুতে আৰু জুবিনে নিজেও ক'লে এটা ভিডিঅ'ত যে কপি কৰিছে বুলি মই যিহেতু লগাই দিছোঁ প্ৰথমতে আপোনালোকে চালে তো তেনেকুৱা কোনো কথা নাহে মই ভিডিঅ' বনাইছোঁ মই ভাত খাইছোঁ সি গাড়ী চলাইছে ময়ো গাড়ী চলাইছোঁ মানে নহয় যে তাক চাই পিনে মই কপি কৰিছোঁ তেনেকুৱা কোনো কথা নহয় আৰু জুবিন ব্লগছ মোৰ কাৰণে খুব প্ৰিয় আৰু বহুত সৰু ল'ৰা আমাতকৈ বয়সত যথেষ্ট সৰু হ'ব আৰু সেই বয়সতে যথেষ্ট অগ্ৰাধিকাৰ লাভ কৰিছে মানে বহুত লাখ হিচাপত ভিউজ আহিছে ৭০,০০০ ভিউজ আহিছে কিমান ধুনীয়া কাম কৰি আছে আৰু তাক বহুতে কৈ আছে যে কপিয়ে কৰিছে মানে সেনেকুৱা কমেণ্টবিলাক মই লগাইও দিছোঁ আপোনালোকে চাইও পাইছে লগতে যদি কেনেবাকৈ জুবিন ব্লগ চাৰ্চ কৰে জুবিন ভাইটিক পাব আৰু কমেণ্টবিলাক যেতিয়া পঢ়িবলৈ যাব তেতিয়া বহুতে বাৰু ছাপোৰ্ট কৰে আৰু বহুতে কৈ থাকে কপি কৰে তো কপি কৰা কোনো কথাই নাহে এয়া কপি কৰা কোনো কথা নহয়ও অলপ কিবা এটা মিলি যায় আৰু অৱশ্যে কপি কৰা কথাটো জুবিনে নিজেও কৈছে যে মই কপি কৰোঁ বুলি মই ডিম্পু বৰুৱা কপি কৰা প্ৰথম এজন বুলি কৈছে মানে বন্ধুসকল একো কপি চপি নহয় এইবিলাক যোনে যি কৰিছে কৰিব দিয়ক আৰু কপি পেষ্টৰ নামত এনেকুৱাক বদনাম দিয়াৰ আগতেই মই বিদায় লৈছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।